অসমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ তোমালোকক প্ৰীতি সম্ভাষণ জনাই আজি নৱম শ্ৰেণীৰ ইংৰাজী পাঠ দ্য চেন্নাই অফ বিছমিল্লা খানৰ 5ৰ পৰা 8 নম্বৰ পেগাপলৈ ইংৰাজীৰ লগতে অসমীয়াত অনুবাদ কৰি পাঠদান এটা দিবলৈ চেষ্টা কৰিছো। গতিকে তোমালোকে তোমালোকৰ ঘৰত কিতাপ বহি কলম উলিয়াই লৈ পাঠটো শিকিবলৈ যত্ন কৰিবা। এতিয়া আমি আৰম্ভ কৰিছো প্ৰথম paragraph 5. The young boy took to music early in life. The young boy took to music. সৰু ল'ৰাটোৱে সংগীত লৈছিল। টুক টু মিউজিক মানে সংগীত লৈছিল। কেতিয়া লৈছিল? এয়াৰলি ইন লাইফ, জীৱনৰ আদিতে। এয়াৰলি মানে আদিতে, জীৱনৰ আদিতে তেওঁ সংগীত লৈছিল। এট দ্য এজ অফ 3 বছৰ বয়সত, এট দ্য এজ অফ 3 when his mother took him, যেতিয়া তেওঁৰ মাকে তেওঁক লৈ গৈছিল his maternal uncle's house, মমায়েকৰ ঘৰলৈ। maternal uncles মানে মমায়েকৰ ঘৰলৈ, maternal uncle's house, মমায়েকৰ ঘৰলৈ। ক'ত? in Benares, now বাৰাণসী, এতিয়া বৰ্তমান কি? বাৰাণসী। সেই বাৰাণসীৰ মমায়েকৰ ঘৰলৈ 3 বছৰ বয়সত যেতিয়া মাকে তেওঁক লৈ গৈছিল, Bishmillah was fascinated watching. Bishmillah was fascinated. Fascinated মানে আকৰ্ষিত হোৱা, মোহিত হোৱা। Bishmillah মোহিত হৈছিল কেলে? watching his uncle's practice, খুৰাকৰ মমায়েকৰ প্ৰেক্টিচ চাই, মমায়েকৰ অভ্যাস অনুশীলন চাই, প্ৰেক্টিচ অনুশীলন চাই বিছমিল্লা খান আগ্ৰহী হৈছিলে, আপ্লুত হৈছিলে, মনোগ্ৰাহী হৈছিলে। Soon Bishmillah started, সোনকালে বিছমিল্লা আৰম্ভ কৰিছিল, accompanying his uncle, তেওঁ মমায়েকক লগ দিবলৈ। কোন? আলিবাক্স, মমায়েকৰ নাম কি? আলিবাক্স। আলিবাক্স মমায়েকক লগ দিবলৈ কি কৰিছিল? আৰম্ভ কৰিছিল। টু দ্য বিষ্ণু টেম্পল, কলৈ যাবলৈ? টু দ্য বিষ্ণু টেম্পল, বিষ্ণু মন্দিৰলৈ যাবলৈ মমায়েকৰ লগত যাবলৈ লগ দিছিল। অফ বেনাৰস, where Bax was employed to play the Shehnai, য'ত মমায়েক চেন্নাই বজাবলৈ কি হৈ আছিল? নিয়োজিত হৈ আছিল। এমপ্লয়ী মানে নিয়োজিত হৈ আছিল। অৰ্থাৎ বেনাৰসৰ বিষ্ণু মন্দিৰত চেন্নাই বজাবৰ কাৰণে আলিবাক্স মমায়েক নিয়োজিত হৈ আছিল আৰু তেওঁৰ লগত বিছমিল্লা খান যাবলৈ আৰম্ভ কৰিছিল। আলিবাক্স উড প্লে, আলিবাক্সে বজাইছিল দ্য চেন্নাই, চেন্নাই বজাইছিল। বিছমিল্লা উড চিট, বিছমিল্লা বহি আছিল। কেপটিভেট 2 hours on end, শেষ নোহোৱালৈকৈ কেপটিভেট, কেপটিভেট মানে আকৰ্ষিতভাৱে, বৰ ভালদৰে, একদম নিমগ্নভাৱে চেন্নাই বজোৱা চাই আছিল। slowly, লাহে লাহে he started getting lesson, সি পাঠ ল'বলৈ আৰম্ভ কৰিছিল, পাঠ পাবলৈ আৰম্ভ কৰিছিল। কিহৰ? in playing the instrument, বাদ্যযন্ত্ৰ বজোৱাৰ পাঠ পাবলৈ আৰম্ভ কৰিছিল। and would sit, আৰু বহিছিল practicing throughout the day, গোটেই দিন, throughout মানে গোটেই দিন ধৰি প্ৰেক্টিচ কৰিবলৈ বহিছিল। 4 years to come, the temple of Balaji and Mangalamaya and the bank of Ganga become the young apprentice's favorite haunt, where he could practice in solitude. কি কৈছে? 4 years to come, বছৰ অহাৰ লগে লগে, বছৰবোৰ যোৱাৰ লগে লগে
বছৰবোৰ অহাৰ লগে লগে মানে বছৰ ধৰি বছৰ The temple of Balaji লৈ কি হৈছিল আহিছিল and Mangalamaya আৰু কলৈ আহিছিল মংগলাময়ালৈ আহিছিল and the bank of Ganga bank মানে নদী পাৰ কোৰ নদী পাৰলৈ আহিছিল গংগা নদীৰ পাৰলৈ আহিছিল কেলে আহিছিল become the young appetites favorite hunt য'ত hunt মানে আজা কৰা সঘনা আজা কৰি থকাটো কি কয় hunt আজা কৰিছিল কলৈ কৰিছিল এই কি তিনটা জায়গালৈ এক বালাজী মন্দিৰলৈ দুই মংগলামায়া তিনি গংগা নদীৰ পাৰলৈ কেলে আহিছিল হি কুড প্ৰেক্টিস ইন salute য'ত কি কৰিছিল where he could practice য'ত তেওঁ প্ৰেক্টিস কৰিব পাৰিছিল য'ত তেওঁ বজাব পাৰিছিল কি বজাব পাৰিছিল চেন্নাই কেনেকে ইন solitude নিখংগভাৱে অকলশৰীয়াকৈ কি কৰিব পাৰিছিল চেন্নাই বজাব পাৰিছিল দা ফ্লোয়িং ওয়াটার্স বৈ থকা পানীয়ে অফ দা গংগা নদীৰ বুৱতী পানীয়ে ফ্লোয়িং মানে বৈ থকা পানীয়ে ইনস্পায়াৰ হিম তেওঁক অনুপ্ৰেৰণা দিছিল ইনস্পায়াৰ মানে অনুপ্ৰেৰণা ইনস্পায়াৰ হিম টু ইম্প্ৰোভাইজ কি কৰিবলৈ ইম্প্ৰোভাইজ মানে উন্নতি কৰিবলৈ কি উন্নতি কৰিবলৈ দিছিলে এণ্ড ইনভেন্ট ৰাগ ইনভেন্ট মানে আৱিষ্কাৰ কৰা ৰাগ আৱিষ্কাৰ কৰিবলৈ তেওঁক গংগা নদীৰ পানীয়ে কি দিছিলে অনুপ্ৰেৰণা দিছিলে that were earlier considered যিটো আগতে কনসিডাৰ কৰিছিলে বিবেচনা কৰিছিলে কি বুলি beyond the range of চেন্নাইৰ বাহিৰত ৰেঞ্জ মানে পখাৰৰ চেন্নাই ঢুকি নোপোৱা চেন্নাইৰ বাহিৰত তেনেকুৱা হুৰু উলিয়াবলে সক্ষম হল Paragraph number 6 at the age of 14 14 বছৰ বয়সত Bishmillah accompanied his uncle to the Allahabad music conference at the age of 14 14 বছৰ বয়সত Bishmillah accompanied Bishmillah লগ দিছিল his uncle তেওঁৰ মোমায়েকক to the Allahabad music conference এলাহাবাদৰ যি সংগীত সন্মিলন আছিল কনফাৰেন্স মানে সন্মিলন হে তালে কি কৰিছিল লগ দিছিল অৰ্থাৎ গৈছিল at the end of his recital একেবাৰে শেষৰ recital মানে তেওঁ শেষ কৰা recital মানে আবৃত্তি তেওঁ শেষ আবৃত্তিৰ শেষত উস্তাদ ফয়াজ খান উস্তাদ কোন ফয়াজ খান পেটেড দা young boys back and say পেটেট মানে চাপৰি মৰা ঢকিওৱা এনেকে ঢকিয়াইছে ক'ত ঢকিয়াইছে পিঠিত his back and said আৰু কৈছিল work hard কঠোৰ পৰিশ্ৰম কৰা and you shall make it আৰু তুমি এটো কৰিব পাৰিবা অৰ্থাৎ জীৱনত কঠোৰ পৰিশ্ৰম কৰিলে আমি কৰিব নোৱাৰা কাম একো নাই অৰ্থাৎ চেষ্টাৰ অসাধ্য একো নাই যদি আমি চেষ্টা নকৰো আমি ওপৰতে ফল কেতিয়াও আশা কৰিব নাপায় বা নাহে গতিকে এটোকে কৈছে যে ফিউজ খানে যে তুমি চেষ্টা কৰা তুমি ওয়ার্ক হার্ড তুমি কঠোৰ পৰিশ্ৰম কৰা আৰু তুমি এটো কি কৰিব পাৰিবা তুমি এটো জিনিব পাৰিবা তুমি যদি একাগ্ৰভাৱে লাগি থাকা তুমি যিকোনো কামে কৰিবলৈ সক্ষম হবা with the opening of the All India Radio in Lucknow in 1938 with the opening of All India Radio in Lucknow Kod radio opening koile All India Radio kod opening koile in Lucknow ketia koile 1938 came Bishmillah's big bride aru Bishmillah khan eta ki ahil dangor subidha ahil dangor moka ahil he soon became তেওঁ হুনকালে হৈ গৈছিল often heard Shehnai player on radio প্ৰায় মানে তেওঁ চেন্নাই বজোৱাৰ এক কি হৈ গৈছিল সংগীতজ্ঞৰ প্ৰচাৰ কৰিবলৈ লাগে অৰ্থাৎ লক্ষ্ণৌত প্ৰতিষ্ঠিত হোৱা যি ভাৰতীয় ৰেডিঅ' সেই ৰেডিঅ'ত প্ৰায় তেওঁৰ চেন্নাই প্ৰচাৰ কৰিবলৈ ধৰিলে Paragraph number 7
when India gained যেতিয়া ইণ্ডিয়াই পাইছিল ইণ্ডিপেণ্ডেন্স স্বাধীনতা ইণ্ডিপেণ্ডেন্স মানে স্বাধীনতা কেতিয়া স্বাধীনতা পাইছিলে on 15 August 1947 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে যেতিয়া স্বাধীনতা পাইছিল Bishmillah Khan became the first Indian to greet the nations with his Shehnai. Bishmillah Khan became the first Indian. Bishmillah Khan এই প্ৰথমজন মানুহ আছিল প্ৰথমজন হৈছিল কিটো to greet মানে অভিবাদন জনোৱা the nation জাতিক দেশক অভিবাদন জনোৱা with his Shehnai তেওঁৰ চেন্নাইৰে জাতিক অভিবাদন জনোৱা প্ৰথমজন কি আছিল ব্যক্তি আছিল প্ৰথমজন লোক আছিল he poured his heart out into the rock cafe from the red fort to an audience he poured his heart he প্ৰাণ ঢালি গৈছিল হাত মানে প্ৰাণ দিল একদম হৃদয় ঢালি গাইছিলে পিয়ৰ নিগৰাইছিলে কি গাইছিলে into the rock cafe নিগৰাইছিলে from the red fort ক'ৰ পৰা লাল কিলাৰ পৰা red fort মানে লাল কিলাৰ পৰা to an audience which include য'ত দৰ্শক আছিলে কোন পণ্ডিত জৱাহৰলাল নেহেৰু য'ত দৰ্শক হিচাপে কোন আছিলে পণ্ডিত জৱাহৰলাল নেহেৰু আছিলে include who later gave his famous touch with destiny speech য'ত তেওঁ কি দিছে who later gave যিজনে পাছত দিছিলে ফেমাস তেওঁৰ যিটো ভাষণ touch with destiny বক্তৃতা দিছিলে paragraph number 8 Bishmillah Khan has given many memorable performance Bishmillah Khan Khanai দিছিল কি দিছিল many memorable বহুত স্মৰণীয় performance মানে কিবা এটা কাম সম্পাদন কৰিছিল মানে ধুনীয়াকে মন ভাল লগাকে কৰিছিল সমাধান কৰিছিল both India and abroad ইণ্ডিয়াৰ বাহিৰতে হওক বা ইণ্ডিয়াতে both দুইটাতে ইণ্ডিয়া আৰু abroad বিদেশত ভাৰততে হওক বা বিদেশতে হওক বিছমিল্লাহ খানে বহুতো স্মৰণীয় অনুষ্ঠান অনুষ্ঠিত কৰিছিল his first tips about বিদেশ ভ্ৰমণ আছিল প্ৰথম বিদেশ ভ্ৰমণটো ক'ত আছিল was to আফগানিস্তান আছিল where King Zahir Shah য'ত ৰজা জাহিৰ শাহ was so taken in by the maestro taken in by মানে এটেক হোৱা আকৰ্ষিত হৈছিল কোন আকৰ্ষিত হৈছিল কিং জাহিৰ শাহ আকৰ্ষিত হৈছিল কেলে the maestro the gifted him তেওঁৰ যাদুকৰী চেন্নাইত কি হৈছিল আকৰ্ষিত হৈছিল আৰু কি কৰিছিল হি গিফটেড তেওঁ গিফ্ট দিছিল কি দিছিল হিম প্ৰাইচলেছ পাৰ্চিয়ান কাৰ্পেট অমূল্য পাৰ্চিয়ানৰ দলিচা দিছিল এণ্ড আদাৰ সভেনিটছ আন কিছুমান চিহ্ন দিছিল স্মাৰক দিছিল স্মৃতি চিহ্ন দিছিল দ্য কিং অফ আফগানিস্তানৰ ৰজা was not only one to be fascinated with Bishmillah's music Bishmillahৰ সংগীতত আফগানিস্তানৰ ৰজাই only one to be fascinated অকল আকৰ্ষিত হৈছিল তেনে নহয় অকল যে আফগানিস্তানৰ ৰজা বিছমিল্লাহ খানৰ চেন্নাই বাদনত যে আকৰ্ষিত হৈছিল তেনে নহয় ফিল্ম ডাইৰেক্টৰ বিজয় ভট্ট কোন বিজয় ভট্ট was so impressed বহুত আকৰ্ষিত হৈছিল বহুত মনত হাস বহাইছিল after hearing Bishmillah's play at the festival এটা উৎসৱত বজোৱা যি ৰাগ যি চেন্নাই বাদক সেই বাদনত এই ফিল্ম ডাইৰেক্টৰ বিজয় ভট্ট কি হৈছিল আকৰ্ষিত হৈছিল মোহিত হৈছিল that he named a film after instrument called
গুঞ্জ উঠি চেন্নাই সেয়েহে তেওঁ এখন ফিল্ম বনাইছিল কি নাম দিছিল গুঞ্জ উঠি চেন্নাই দা ফিল্ম ওয়াজ এ হিট ফিল্মখন এখন কি হৈ আছিল পুৰা হিট হৈ আছিল and one of Bishmillah Khan's composition আৰু হেখন ফিল্ম কি আছিল বিসমিল্লাহ খানৰ অমৰ সৃষ্টি কম্পোজিশন মানে সৃষ্টি কিহৰ সৃষ্টি অমৰ সৃষ্টি কি আছিল দিল কা খিলৌনা হে টুট গয়া গানটো শুনিছানে দিল কা খিলৌনা হে টুট গয়া তেনেকে বৰ বিখ্যাত গান এটা তেওঁ গাইছিল turned out to be a nationwide chartbuster আৰু জিতখনে কি কৰিছিল ৰেকৰ্ড ভংগ কৰি দিছিল গোটেই দেশ জুৰি কি কৰিছিল ৰেকৰ্ড কৰিছিল despite this huge success ইমানবোৰ ডাঙৰ কৃতজ্ঞতা থাকাৰ পাছতো সত্ত্বেও despite মানে সত্ত্বেও in the celluloid world celluloid মানে সিনেমা জগতত ইমানবোৰ সাকসেস থকাৰ পাছতো বিসমিল্লাহ খান ভেঞ্চাৰ্স ইন ফিল্ম মিউজিক ওয়ার লিমিটেড টু কিন্তু বিসমিল্লাহ খানায়ে মাত্ৰ দুখনতে সীমাবদ্ধ হৈ থাকে ইমানবোৰ কৃতকাৰ্যতা থকাৰ পাছতো বিসমিল্লাহ খানে কিন্তু ফিল্ম কেখন বনালে অকল কেখনত জড়িত হল মাত্ৰ দুখনত হল কি হল হেকিখন বিজয় ভট্ট গুঞ্জ উঠি চেন্নাই and Bikram Srinivas Canada Venture Sanadhi Apna অৰ্থাৎ বিজয় ভট্টৰ হেই গুণ উঠি চেন্নাই খনত আৰু বিক্ৰম শ্ৰীনিবাসৰ কানাডা ছবি কি এখন সানাধি আপনাৰ লগতে জড়িত থাকিল I just cannot come to terms with the artificiality and glamour of the film world. I just cannot come to terms. I just cannot come to terms. মই ট্ৰাষ্টত থাকিব নোৱাৰিলো মই লাগি থাকিব নোৱাৰিলো কেলে কিয় নোৱাৰিলো the artificiality কৃত্ৰিমতাৰ লগত and glamours মানে বেয়া হলো ভাল দেখাটো হেতু চকু যাদুৰ নিচিনা যে নামি এটা ফিল্ম জগততে হওক বা আৰ্টিফিশিয়াল ফিল্ম জগততে হওক মই কিন্তু লাগি থাকিব নোৱাৰিলো অফ দা ফিল্ম ওয়ার্ল্ড বুলছবি জগতৰ লগত মই কিন্তু লাগি থাকিব নোৱাৰিলো হি সেজ উইথ এমফেসিস তেওঁ কিন্তু জুডিয়ে কথাটো কৈ দিছিল যে মই কিন্তু এই আৰ্টিফিশিয়াল ফিল্মৰ লগত গ্লেমাৰৰ লগত মই কিন্তু টিকি থাকিব নোৱাৰিলো মোৰ ছাত্ৰ-ছাত্ৰীসকল পাঠটো পঢ়াওতে অনেকখিনি ভুল হ'ব পাৰে গতিকে তোমালোকে ডিকশনাৰী ঘৰত উলিয়াই লৈ প্ৰনাউন্সিয়েচনবোৰ চাবা আৰু ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ থাকিল